ধুবুৰী জিলাৰ গৌৰীপুৰ অঞ্চলত এখন চাৰিচকীয়া বাহন আটক। দীৰ্ঘদিনৰ পৰাই এটা চক্ৰই গৌৰীপুৰ আৰক্ষীৰ সকলোৰে চকুত ধূলি দি দিনে নিশাই চলাই আহিছিল চোৰাং গৰুৰ ৰমৰমীয়া বেহা। এইখন বাহনেৰে আজিও দুটা চোৰাং গৰু পশ্চিমবংগৰ পৰা গৌৰীপুৰত সৰবৰাহ কৰাৰ সময়তে আটক কৰে। আজি পুৱা 6 মান বজাত গৌৰীপুৰত চোৰাং গৰুসহ এখন বাহন আটক কৰে ৰাইজে। বাহনখনত আছিল দুজন যুৱক, পিছে পলায়ন কৰে বাহনখনৰ চালক আৰু আন এজন। বাহনখনৰ নাম্বাৰ AS01Q1077 বুলি জানিব পৰা গৈছে। ৰাজ্য চৰকাৰে ইমান কঠোৰ নিৰ্দেশনা দিয়াৰ পিছতো কেনেকৈ পাৰ হয় পশ্চিমবংগৰ পৰা অসমত এইবোৰ চোৰাং গৰু? আচলতে কাৰ ছত্ৰছায়াত চলি আছে চোৰাং গৰুৰ সৰবৰাহ? আর ওই দোকানে আছেন দেনা তো গোটা টাকা খাবি দাওটা আন না দাওটা আন গৌটা খাইটা বাইরে করি আগে অনন্ত 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 ধুবুৰীৰ পৰা উমৰ ফাৰুক শ্বেখৰ ৰিপৰ্ট।